হাই এভৰিৱান কি খবৰ আপোনালোকৰ আৰু বহু দিনৰ মূৰত এটি মিনি ব্লগ লৈ আহিছোঁ আৰু ইমান দিন ব্লগ দিব পৰা নাছিলোঁ তাৰ বাবে বেয়া নাপাব আৰু এতিয়াৰ পৰা ব্লগবোৰ কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম এইফালে ইয়াৰ ৰাতিপুৱা 10:30 মানতে কম্পিউটাৰ দোকানলৈ আহিলোঁ কাৰণ আজি আমাৰ এক্সামৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট আছিলে আৰু ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে ইয়াৰ ৰাতিপুৱাৰ পৰা ৰখি 3টা বজালৈ মোৰ ফৰ্ম ফিল আপ হোৱাই নাই চাওকচোন আৰু ফাইনেলি মোৰ ফৰ্ম ফিল আপ কৰা হৈ গ'ল আৰু এয়া কলেজত জমা দি আহিলোঁ অফিচত আৰু তাৰপিছত এনেই এপাক কলেজতে ইফাল কৰি আছোঁ আৰু আপোনালোকৰ যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আবেলিৰ প্ৰায় 5টামান বাজিল আৰু ঘৰত যাই ভাত খোৱা সময় নাই যিহেতুকে হোটেললৈ আহি কিবা এটা খাই যাম বুলি ভাবিলোঁ আৰু সেই হোটেললৈ আহিলোঁ আৰু কিবা এটা খাই ঘৰলৈ উভতিলোঁ তাৰপিছতে ঘৰলৈ আহি কিতাপত বহিলোঁ কাৰণ 2000 টকাৰ ফৰ্ম ফিল আপ কৰি আহিছোঁ যেতিয়া কিতাপখন নিমিলিলে নহ'বনে সেই বুলি অকণমান পঢ়ি ল'লোঁ আৰু এইবিধ ফল আপোনালোকে খাই কেনে পায় বাৰু মোৰ কিন্তু খুব প্ৰিয় নহয় কিন্তু এই গুটিকেইটা খাইহে খুব ভাল পাওঁ আৰু আজিলৈ আহিছোঁ ভিডিঅ'টো কেনে হ'লে জনাব বাই